হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আজি আপোনালোকক আমাৰ বেটাৰ প্ৰথম জন্মদিনটোনো কেনেকৈ পালন কৰিলোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাব। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জন্মদিনৰ দিনানো আমি দিনটো কেনেকৈ পাৰ কৰিলোঁ তাকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিল। Happy birthday! Siku happy birthday! এতিয়া আহিল কেক কটাৰ সময় আৰু আমাৰ বাবে এয়া খুব হেঁপাহৰ সময়। মৰমৰ প্ৰথমটো জন্মদিন, আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে সদায় ভালদৰে আগুৱাই যাব পাৰে। বলকচোন ভিডিঅ'টো চাই থাকোঁ। পাখি লগা কাৰৰ দৰে সময়বোৰ উৰি গ'ল। তাৰ জন্ম হোৱা আজি এবছৰেই হ'ল। এই সময়খিনি কেনেকৈনো গ'ল একো গমেই নাপালোঁ আচলতে। আৰু এয়া আমাৰ আজু আইতাক মৰমে কেক খুৱাই দিছে। আৰু এয়া আছিলে আমাৰ খাদ্য সম্ভাৰ। আৰু ইফালে মিঠাই, দৈ আৰু কেক আছিলে, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ মই এইখিনি ভিডিঅ' একেবাৰে শেষতহে ল'লোঁ। সময়ৰ অভাৱত সকলো মুহূৰ্ত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যদিও যথাসম্ভৱ চেষ্টা কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে।
ফাইনেলি কেতিয়াৰ বাৰ্থডে খুব ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া আলহী কমিছে আৰু এতিয়া আহিছোঁ বেগটাক লৈ পেলাই ৰুমত দিনটো ল'ব পোৱা নাই চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো পিছে মই এডিট কৰি কেতিয়া দিব পাৰিম ঠিকনা নাই তথাপিও জনাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব